হেল্ল' ষ্টুডেণ্টছ, মই জাভেদ আৰু তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি তোমালোকলৈ আগবঢ়াম তোমালোকৰ ক্লাছ 9 অৰ্থাৎ নৱমমান শ্ৰেণীৰ ভূগোল বিষয়ৰ যিটো প্ৰথমটি পাঠ বতৰ আৰু জলবায়ু তাৰ প্ৰশ্ন উত্তৰসমূহ। গতিকে তেন্তে আহা আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম প্ৰশ্নটো দিয়া আছে বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা। তাৰ উত্তৰটো হৈছে বতৰৰ প্ৰথমতে ডেফিনেশ্যনটো চোৱা। কোনো এখন ঠাইত কম সময়ৰ বাবে যেনে কেইঘণ্টামান বা দিনটো অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে, বা কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বোলে। এইটো হৈছে বতৰৰ সংজ্ঞা বা ডেফিনেশ্যন। এতিয়া আহিছোঁ জলবায়ু বুলিলে কি বুজা? প্ৰতিদিন, প্ৰতি ঋতু আৰু প্ৰতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও 30 বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলীয় গড়, এইটো গড়ি হৈছে দেই, গড়ি নহয়, দয়াৰ হ'ব, গড় অৱস্থাকে জলবায়ু বোলে। নেক্সট আমাক সুধিছিল যে বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্যকেইটা হৈছে যে বুলি দিয়া আছে। বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে বুজায়। ইয়াত আমি প্ৰথম যোনটো পাৰ্থক্য লিখিছোঁ সেইটোত মানে আমি কি লিখিছোঁ যে বতৰ বুলিলে কি বুজা আৰু জলবায়ু বুলিলে কি বুজা সেইটো লিখি দিছোঁ। মানে প্ৰথম ডেফিনেশ্যনকেইটা আমি লিখি পেলাই এটা এটা পাৰ্থক্য লিখিলোঁ। দ্বিতীয় পাৰ্থক্য লিখিছোঁ যে বতৰ বুলিলে কোনো এখন ঠাই বা সৰু ঠাই আৰু কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজায়। আনহাতে জলবায়ু বুলিলে অৰ্থাৎ হ'ব দেই, জলবায়ুৰ ধাৰণাটো একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। মানে তোমালোকে লিখিবা যে বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো এটা সীমিত স্থানৰ কি বায়ুমণ্ডলৰ অৱস্থাক বুজায়, আৰু জলবায়ু বুলিলে এটা বৃহৎ অঞ্চলৰ ভিত্তিত কোৱা হয় সেইটো। ছেকেণ্ড প্ৰশ্নটো তোমালোকৰ দিয়া আছে যে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা। আমাক উল্লেখ কৰিব দিছে, ইয়াত বহলাই লিখিবলৈ দিয়া নাই। তোমালোকৰ যদি পৰীক্ষাত অকল উল্লেখ কৰা বুলি দিয়ে আৰু 2 বা 1 নম্বৰ দিয়ে তেতিয়া তোমালোকে এনেকৈ অকল উল্লেখ কৰি দিবা, বহলাই লিখিব নালাগে দেই। উত্তৰটো লিখিছোঁ বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'ল উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপ, সেইকেইটা। 3 নম্বৰ প্ৰশ্ন বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা। এতিয়া আমি উপাদানবোৰ কি কৰিব লাগিব? বহলাই লিখিব লাগিব। তাত দিয়া আছে, লিখিছোঁ যে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'ল উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, অধক্ষেপ। এতিয়া তোমালোকে ইয়াৰ পৰা উত্তাপটো, বায়ুৰ চাপ, আৰ্দ্ৰতা, বতাহ, অধক্ষেপ এইকেইটা নোট কৰি লোৱা। 3 নম্বৰ প্ৰশ্নটো ইমান ইম্পৰ্টেণ্ট নহয়। 4 নম্বৰটোলৈ আহিছোঁ। উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক লিখা। উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ যি সম্পৰ্ক সেয়া আমি কি কৰিব লাগিব? বুজাই পেলাই লিখিব লাগিব। গতিকে এনচাৰটো তোমালোকৰ ফোনৰ স্ক্ৰীণত নিশ্চয় দেখি পাইছা সেইটো। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো আছে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয়? আমাৰ বায়ুমণ্ডলত যি চাপ, বতাহৰ চাপ, সেইটো কেনেকৈ মানে তাৰতম্য হয়, যে বিভিন্ন স্থানত যেন বায়ুমণ্ডলৰ বা বায়ুৰ চাপ যে বেলেগ বেলেগ, সেয়া কেনেকৈ হয়? এনচাৰটো তোমালোকে নিশ্চয় মোবাইলৰ স্ক্ৰীণত দেখি আছা। 6 নম্বৰ প্ৰশ্ন বতাহ কিয় বোলে? এতিয়া বতাহ কিয় বোলে? বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহৰ সৃষ্টি হয়। পানী যেনেকৈ ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যায়, ঠিক তেনেদৰে বায়ুৱেও উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে, ফলত বতাহ বলে। পৃথিৱীৰ আহ্নিক গতিৰ বাবে বায়ু প্ৰবাহ ঘটে। গতিকে বতাহ কিয় বলে এই এনচাৰটো তোমালোকে নিশ্চয় স্ক্ৰীণত দেখি আছা, তোমালোকে নোট কৰি লোৱা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটোলৈ আহা। অধক্ষেপ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ অধক্ষেপৰ নাম। এতিয়া অধক্ষেপনো কি আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ স্ক্ৰীণত উল্লেখ কৰা আছে, তোমালোকে ভালকৈ নোট কৰি লোৱা। তাৰপিছত বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা। এতিয়া আমাক উল্লেখ কৰিব দিছে কাৰকসমূহ দেই। গতিকে আমি যিকেইটা আছে অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰৰ সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, বায়ু প্ৰবাহ, ভূমিৰ আকৃতি, ভূমিৰ ঢাল, এইটো ছাল হৈ আছে দেই, ভূমিৰ ঢাল হ'ব, আৰু উদ্ভিদ, এইকেইটা হৈছে কি বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ।
9 নম্বৰ প্ৰশ্নটোত সেই একেকেইটাই কৈছে যে আমি এইকেইটা কি কৰিব লাগিব খালি বতৰ আৰু জলবায়ুৰ কাৰকসমূহ বহলাই লিখিব লাগিব গতিকে তোমালোকৰ স্ক্ৰীনত দেখাৰ দৰে গোটেইখিনি বহলাই লিখি ল'বা এতিয়া তোমালোকে সেইখিনিয়ে গোটেইখিনি নোট কৰি লোৱা ভালকৈ তোমালোকে মন কৰিবা যে যেতিয়া উল্লেখ কৰা বুলি ক'ব গোটেই প্ৰশ্ন এনচাৰখিনি লিখিব নালাগে মানে প্ৰশ্ন এনচাৰৰ মানে এনচাৰটো গোটেইখিনি বহলাই লিখিব নালাগে কিন্তু যেতিয়া আমাক ক'ব যে আলোচনা কৰা বা উদাহৰণসহ বুজাই লিখা তেতিয়া আমি এনেদৰে ধুনীয়াকৈ লিখিব লাগিব অলপ বহলাই পেলাই গতিকে তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই গোটেইখিনি লিখি লোৱা এতিয়া আমাক সুধিছে জলবায়ুৰ প্ৰকাৰসমূহ গতিকে জলবায়ুৰ প্ৰকাৰসমূহ কি কি বিষুৱীয় জলবায়ু মৌচুমী জলবায়ু সাভানা জলবায়ু উষ্ণ মৰু জলবায়ু নাতিশীতোষ্ণ মৰু জলবায়ু ভূমধ্যসাগৰীয় জলবায়ু নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু নাতিশীতোষ্ণ তৃণভূমিৰ অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ সাগৰীয় জলবায়ু পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু উপমেৰুদেশীয় জলবায়ু আৰু তুন্দ্ৰা জলবায়ু গতিকে এইসমূহ হৈছে জলবায়ুৰ প্ৰকাৰ 12 নম্বৰ প্ৰশ্ন চমুটোকা আপেক্ষিক আৰ্দ্ৰতাৰ বিষয়ে লিখিব লাগিব তাৰপিছত লিখিব দিছে বায়ুমণ্ডলীয় চাপ বলয় বিভিন্ন প্ৰকাৰৰ বৃষ্টিপাত জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱ জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ মৌচুমী জলবায়ু তাৰপিছত টাইগা জলবায়ু ভূমধ্যসাগৰীয় জলবায়ু সাভানা জলবায়ু তুন্দ্ৰা জলবায়ু গতিকে এই আটাইসমূহৰ বিষয়ে এটা চমুটোকা লিখিবলৈ দিছিলে তোমালোকে ভিডিঅ'টো স্কিপ নহয় মানে প'জ কৰি পেলাই আটাইকেইটা টোকা লিখি লোৱা তাৰপিছত আমাৰ শেষৰ ফালে কেইটামান শ্বৰ্ট কুৱেশ্যন এনচাৰ দিয়া আছে প্ৰশ্নকেইটা সুধিছিল বায়ুমণ্ডলত ভূপৃষ্ঠ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে মানে সুধিছে বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ মানে ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান ওপৰলৈকে প্ৰসাৰিত হৈ আছে সেইটো হ'ব 10,000 কিলোমিটাৰ তাৰপিছত সুধিছে ক্ৰুটি হাৰ কি এটা ক্ৰুটি হাৰ কি বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱাকে অৰ্থাৎ এই হ্ৰাস হোৱাৰ যি হাৰ তাকে কি বোলে ক্ৰুটি হাৰ সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান এতিয়া সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে হ'ব প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণকে বুজায় সংপৃক্ত বায়ু তোমালোকে গোটেইখিনি তোমালোকৰ যিবিলাক এনচিইআৰটি কিতাপ আছে অৰ্থাৎ স্কুলৰ পৰা যিবিলাক কিতাপ দিছে তাতে পাবা তথাপিও মই কৈ দিছোঁ যে কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৱে নিৰ্দিষ্ট উত্তাপত যিমানখিনি জলীয় বাষ্প ধাৰণ কৰিব পাৰে ঠিক সিমানখিনি জলীয় বাষ্প যদি বায়ুখিনিত থাকে তেন্তে সেই বায়ুক সংপৃক্ত বায়ু বোলে তাৰপিছত বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান সেইটো সুধিছিলে প্ৰশ্নটো এতিয়া অক্ষাংশ বিস্তৃতি হ'ব যে বিষুৱ ৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষৰেখাৰ মাজত বিষুৱীয় জলবায়ু বিস্তৃত এটা সুধিছে কেম্পাছ ঘাঁহনি অঞ্চল কোন অঞ্চলত বিস্তৃত গতিকে কেম্পাছ ঘাঁহনি অঞ্চল সাভানা জলবায়ুৰ অন্তৰ্গত নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি এইটো বৃষ্টি হৈ গ'ল কিন্তু এইটো হ'ব বিস্তৃতি দেই গতিকে নাতিশীতোষ্ণ মৰু জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণে 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মধ্যভাগত পোৱা যায় বুলি কৈছে পিছৰখিনি আছে চীনদেশীয় জলবায়ু কি জলবায়ু বুলি কোৱা যায় এটা চীনদেশীয় জলবায়ু কি বুলি কোৱা যায় নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়ে এতিয়া অনিয়মিত বতাহৰ এটা উদাহৰণ ক'ব দিছে উদাহৰণটো হ'ব পছোৱা বতাহ উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিয় বেছি এনচাৰটো হ'ব সকলো ঠাইতে বা সকলো সময়তে বায়ুৰ জলীয় বাষ্পৰ পৰিমাণ একে নাথাকে বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা বায়ুৰ উত্তাপৰ হৈ আছে উত্তাপৰ হ'ব উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে বায়ুমণ্ডলৰ নিম্ন ভাগত বায়ুৰ চাপ কিয় বেছি এই প্ৰশ্নটোৰ উত্তৰটো হ'ব বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবে তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকুচিত হৈ পৰে ফলত ঘনত্ব বাঢ়িলে চাপ বেছি হয় গতিকে এইটোৱে হ'ল এই মধ্যমীয়া ঠ নামৰ যোনটো প্ৰশ্ন সেইটোৰ এনচাৰটো গতিকে এই পাঠটোৰ এই যিখিনি কুৱেশ্যন এনচাৰ বা প্ৰশ্ন উত্তৰ আছিলে ইমানতেই শেষ হৈছে তোমালোকে কুৱেশ্যন এনচাৰখিনিত যদি কিবা বুজি পোৱা নাই নিশ্চয়কৈ কমেণ্ট বক্সত জনাবা তোমালোকৰ উত্তৰসমূহ নিশ্চয়কৈ দিবলৈ মই ট্ৰাই কৰিম ইয়াৰ উপৰি তোমালোকে ভিডিঅ'সমূহত যদি বা এই ভিডিঅ'টোত যদি তোমালোকে নোটছখিনি লিখাত অসুবিধা পাইছা তেন্তে মোক ক'বা আৰু লিখোঁতে তোমালোকে মন কৰিবা যে ভিডিঅ'টো
প'ষ্ট কৰি ল'বা তেতিয়া তোমালোকৰ লিখিবলৈ সুবিধা হ'ব তেন্তে তোমালোকৰ যিটো পাঠ আছিলে বতৰ আৰু জলবায়ু তাৰ প্ৰশ্ন উত্তৰসমূহ ইমানতেই শেষ হৈছে তোমালোকে যদি প্ৰশ্ন উত্তৰখিনি বুজি পাইছা তেন্তে হ'লে মোক কমেণ্ট বক্সত জনাবা আৰু যদি কিবা অসুবিধা পাইছা তেনেহ'লেও জনাবা তোমালোকৰ উত্তৰসমূহ মই কমেণ্ট বক্সতে দিম ইয়াৰোপৰি তোমালোকে যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছা তেনেহ'লে নমস্কাৰ মই জাবেদ আৰু তোমালোকে আমাৰ চেনেলৰ সৈতে জড়িত হৈ পৰিবলৈ আৰু চেনেলৰ পৰা এনেধৰণৰ তোমালোকৰ পাঠ্যক্ৰমৰ বিষয়সমূহ লাভ কৰিবলৈ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে কাষতে থকা যিটো বেল আইকন সেইটো ক্লিক কৰিবলৈ নাপাহৰিবা ঠিকে আছে তেন্তে আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেন্তে ভিডিঅ'টো যদি লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ